সৰুকণৰ বাৰু অলপো দুখ লগা নাছিলেনে? যিদিনা তোমাক আৰু মোক সি বৃদ্ধাশ্ৰমত থৈ গৈছিল, তাৰ অলপো মনত নাই পৰানে আমালৈ? আমি দিন হাজিৰা কৰি কৰি তাক ডাঙৰ মানুহ কৰিবলৈ যত্ন কৰিছিলোঁ। আমাৰ সপোন আছিল ডাঙৰ হৈ সি এটা নতুন জীৱনৰ পাতনি মেলিব। সৰুতে যে সি কৈছিল, মা দেউতা সদায় মোৰ লগতেই থাকিব। কিন্তু সেই কথাবোৰ মনত পৰিলে বুকুত শূলে বিন্ধা যেন লাগে। সৰুকণ এতিয়া ডাঙৰ মানুহ। আমাৰ কষ্টৰ মূল্য সি নুবুজেও। পুৰণা ভেটিটোলৈও বৰকৈ মনত পৰিছে। এতিয়া তাৰ স্মৃতিবোৰ বুকুত সাৱটি এই বৃদ্ধাশ্ৰমৰ লগতেই কথা পাতিম। কাৰণ আমাৰ দুয়োৰে জীৱন লগৰী বৃদ্ধাশ্ৰম।